হেল্ল' বন্ধুসকল, আজিকালি স্মাৰ্টফোন কোনেনো ইউজ নকৰে। সকলোৱে আজিকালি স্মাৰ্টফোন ইউজ কৰে। সেইবাবেই স্মাৰ্টফোনৰ চাহিদা দিনক দিনে বাঢ়িবলৈ ধৰিছে। সেইকাৰণে আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা স্মাৰ্টফোন ব্যৱহাৰ কৰোঁতে গৰম হোৱাৰ সমস্যাটো নিশ্চয় পাই আহিছে। বন্ধুসকল, আপোনালোকে বাৰু জানেনে আপোনাৰ স্মাৰ্টফোনটো কিয় গৰম হয়? আজিৰ এই ভিডিঅ'টোত 4টা কাৰণ ক'ম, যিকেইটা কাৰণৰ বাবে আপোনাৰ স্মাৰ্টফোনটো গৰম হয়। ইয়াৰ লগতে উপায়সমূহো ক'ম, যিকেইটাৰ সহায়ত আপোনাৰ স্মাৰ্টফোনটো গৰম হোৱাৰ পৰা বচাব পাৰিব। পৃথিৱীত এনে কোনো ইলেক্ট্ৰনিক ডিভাইচ নাই যিটো গৰম নহয়। যিহেতু স্মাৰ্টফোনো এটা ইলেক্ট্ৰনিক ডিভাইচ, গতিকে স্মাৰ্টফোনটো গৰম হোৱাটো এটা স্বাভাৱিক কথা। একো কাৰণ নোহোৱাকৈ কোনো ইলেক্ট্ৰনিক ডিভাইচ গৰম নহয়। গৰম হোৱাৰ আঁৰত কিবা নহয় কিবা এটা কাৰণ থাকেই। স্মাৰ্টফোন গৰম হোৱাৰ প্ৰথম কাৰণ হৈছে বেকগ্ৰাউণ্ড এপছ। স্মাৰ্টফোনত একেলগতে বহুতো এপ ব্যৱহাৰ কৰিব পাৰি, ফলত স্মাৰ্টফোনটোৰ ৰেমত অধিক বোজা পৰে। তাৰ ফলত স্মাৰ্টফোনটোৰ বেটেৰী সোনকালে খৰচ হ'বলৈ লয়, আৰু বেটেৰী সোনকালে খৰচ হ'বলৈ ধৰাৰ লগে লগে স্মাৰ্টফোনটো লাহে লাহে গৰম হ'বলৈ ধৰে। বাবে বেকগ্ৰাউণ্ড এপছো এটা কাৰণ যাৰ বাবে আপোনাৰ স্মাৰ্টফোনটো গৰম হ'ব পাৰে। স্মাৰ্টফোনটো গৰম হোৱাৰ দ্বিতীয় কাৰণ হৈছে আপোনাৰ ব্ৰাইটনেছ। এই ভুলটো সাধাৰণতে সকলো ব্যক্তিৰ ক্ষেত্ৰতে দেখা যায়। বহুতো ব্যক্তিয়ে তেওঁৰ মোবাইলৰ ব্ৰাইটনেছ ফুল কৰি ৰাখে। ব্ৰাইটনেছ ফুল কৰি ৰখাৰ ফলত বহুতো ছাইড ইফেক্ট আছে। ইয়াৰ প্ৰথম ছাইড ইফেক্ট হৈছে চকুত এফেক্ট কৰে আৰু আপোনাৰ মোবাইলৰ বেটেৰী সোনকালে শেষ হৈ যায়। তেতিয়া আপোনাৰ বেটেৰী সোনকালে শেষ হ'বলৈ ধৰে আৰু আপোনাৰ মোবাইলটো লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰে। সেইবাবে ব্ৰাইটনেছো এটা প্ৰধান কাৰণ যাৰ বাবে আপোনাৰ মোবাইলটো গৰম হোৱাৰ সম্ভাৱনা থাকে। আপোনাৰ মোবাইলটো বা স্মাৰ্টফোনটো গৰম হোৱাৰ তৃতীয় কাৰণটো হৈছে প'ৰ ইণ্টাৰনেট কানেকশ্যন। ইণ্টাৰনেট কানেকশ্যনটো শ্ল' হোৱাৰ সময়ত যেতিয়া আপুনি ইণ্টাৰনেট ব্ৰাউজিং কৰে, তেতিয়াও আপোনাৰ মোবাইলটো গৰম। শ্ল' ইণ্টাৰনেট কানেকশ্যনত আপোনাৰ মোবাইলৰ নেটৱৰ্কত বেছিকৈ লোড পৰে, তাৰ বাবে আপোনাৰ মোবাইলটো গৰম হয়। সেইবাবে শ্ল' ইণ্টাৰনেট কানেকশ্যনো এটা প্ৰধান কাৰণ যাৰ বাবে আপোনাৰ মোবাইলটো গৰম হোৱাৰ সম্ভাৱনা থাকে। আপোনাৰ স্মাৰ্টফোনটো গৰম হোৱাৰ শেষ আৰু চতুৰ্থ কাৰণটো হৈছে গেমছ। বহুতো স্মাৰ্টফোন ইউজাৰে তেওঁলোকৰ মোবাইলত গেম খেলে। তেনে অৱস্থাত নিশ্চয় মোবাইলটো অত্যাধিক গৰম হৈ পৰে। গেম খেলাৰ বাবে মোবাইল গৰম হোৱাৰ প্ৰধান কাৰণ হ'ল গেম খেলাৰ সময়ত আপোনাৰ মোবাইলৰ বহুতো হাৰ্ডৱেৰ আৰু ছফ্টৱেৰে একেলগে কাম কৰিবলগীয়া হোৱাৰ বাবে আপোনাৰ মোবাইলটো অত্যাধিক গৰম হৈ পৰে। স্মাৰ্টফোনটো গৰম কৰি তোলা হাৰ্ডৱেৰ আৰু ছফ্টৱেৰসমূহ হৈছে যেনে গ্ৰাফিক্স কাৰ্ড, ৰেম, ছফ্টৱেৰ ইত্যাদি। একেলগে ব্যৱহাৰ হোৱাৰ বাবেই আপোনাৰ মোবাইলত অত্যাধিক লোড পৰে, আৰু লোড পৰাৰ বাবেই আপোনাৰ মোবাইল গৰম হয়। সেইবাবে গেম খেলাটো এটা প্ৰধান কাৰণ আপোনাৰ মোবাইল গৰম হোৱাৰ। এয়াই আছিল কেইটামান কাৰণ যাৰ বাবে আপোনাৰ স্মাৰ্টফোনটো গৰম হ'ব পাৰে। বন্ধুসকল, এতিয়া আমি শিকোঁ কেনেকৈ আমি আমাৰ স্মাৰ্টফোনটো গৰম হোৱাৰ পৰা বচাব পাৰোঁ। টিপছ নম্বৰ 1, ব্ৰাইটনেছ। বন্ধুসকল, আপোনালোকে যিখিনি সময় ঘৰত থাকে সেই সময়খিনি আপোনাৰ ব্ৰাইটনেছ ল' ৰাখিবলৈ চেষ্টা কৰক, কাৰণ ইয়াৰ ফলত আপোনাৰ চকুত ইফেক্ট কম পৰিব, বেটেৰীও কমকৈ খাব আৰু কমকৈ গৰম হ'ব আপোনাৰ মোবাইল ফোনটো। টিপছ নম্বৰ 2, বেকগ্ৰাউণ্ড এপছ। বহুতো ব্যক্তিয়ে তেওঁৰ ফোনত একেলগে বহুতো এপ ব্যৱহাৰ কৰে, কিন্তু সেইসমূহ এপ বন্ধ কৰিবলৈ পাহৰি যায়, যাৰ ফলত আপোনালোকৰ মোবাইলৰ লোড পৰে আৰু বেটেৰী অধিক খৰচ হয়। তাৰ বাবে আপোনাৰ মোবাইল ফোনটো গৰম হ'বলৈ ধৰে। সেইবাবেই আপোনাৰ মোবাইলৰ বেকগ্ৰাউণ্ড এপসমূহ যিমান পাৰে ক্ল'জ কৰি ৰাখিবলৈ চেষ্টা কৰক, যাৰ ফলত আপোনাৰ মোবাইলৰ বেটেৰীও বাচিব, লোডো কম পৰিব আৰু গৰমো কমকৈ হ'ব।